প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা সকলো অসমবাসীলৈ জনাইছোঁ জেএছ ব্লগৰ যোগেদি আৰু মই পাপালা আৰু আহি আছে মোৰ লিগাঙৰ আগত 2-3টা ভিডিঅ' দুখ পুঙাৰনে মেচিনতে দিছা দুখ পেনে হেল্ল' গুড মৰ্ণিং জেএছ ব্লগৰ স্বাগতম জনাইছোঁ। আজি মই বৰ্তমান আছোঁ শিৱসাগৰ দিচামুখ লিহিৰিবাৰী। মোৰ দুটা নানী আছে পিছফালে। হাই নানী, এইফালে হাই নানী আৰু এইফালে আমাৰ তাহাঁতৰ জীয়াৰী আৰু আপোনাৰ মোৰ জীৱ আছে। আৰু প্ৰথমে আজি মই ইয়াৰ পৰা গোগামুখলৈ ওলাই আছোঁ। মোৰ ভিডিঅ'টো একেবাৰে স্ক্ৰীণত চাই থাকক। লেটছ গ'। এই আপোনালোকে দেখি পাই আমাৰ নানী কাকে মানে ঘৰত মানে আমি বৰ্তমান আজি আলহী খাই আহিছোঁ। মানে মাঘ বিহু ইয়াতে এইবছৰ মানিলোঁ। ইয়াৰ পৰা মই জিংনা আৰু কাকে আৰু ইফালে আমাৰ নানী ওলাই আছে। ইয়াৰ পৰা আমাৰ নানী পিছফালে থাকি গ'ল। তাতো মানে আমাৰ বাবুৱে নানী ঘূৰাই ক'ব আপোনালোকে এই আমাৰ এই বুঢ়ীমাৰ লগত আহি আছে, মোৰ মিছেছ আহি আছে। বলক আমি আৰু আগুৱাই যাওঁ। ফাইনেলি আমি এতিয়া দিচামুখ লিহিৰিবাৰী এতিয়া আমি আহি পালোঁ। এতিয়া বৰ্তমান ফেৰী গুচি গ'ল। এতিয়া আমি এতিয়া কি কৰিম উপায় নাই। এতিয়া পাঠালৈকে আপোনালোকে দেখি পাই লিহিৰিবাৰী দিচামুখ ফেৰীখন এইটো আপোনালোকে দেখি পাই নদীখন চাই লওক ব্ৰহ্মপুত্ৰ। আপুনি ইয়াৰ পৰা নাই মোৰ বহুত দূৰত যাব লাগিব। আপোনালোকে দেখি পায় আপোনালোকে দেখি পাই আছে বৰ্তমান পানী গৈ আছে, পানীৰ সোঁত চাই লওক। দুখ পঙাৰে আপোনালোকে দেখিব আৰু বৰ্তমান এতিয়া ৰাতিপুৱা আপোনাৰ বহুত কুঁৱলী দি আছিলে আৰু বৰ্তমান এতিয়ালৈকে কুঁৱলী হেগিও মানে বৰ্তমান কুঁৱলী চলি আছে। আৰু সেইফালে আমাৰ জিংনে আহি আছে আৰু এইফালে ভেন এখন আছে আৰু বাইক 2-3খন আছে, গাড়ী বৰ্তমান এতিয়া মানুহ নাই। এতিয়া আমি বৰ্তমান জিংনে আছে, মোৰ মিছেছটো আছে আৰু মোৰ বুঢ়া আছে এইফালে। আমাৰ এইফালে মোৰ ল'ৰাটো এইফালে মামা যাম আমি লাজপেৰী লাজপেৰী 4:12 মানে লাজপেৰী। ইয়াৰ পৰা আপোনালোকে দিচামুখৰ পৰা যদি আপোনালোকে যাব বিচাৰে আপোনাৰ টাইম মানে 4:12 পৰা নাই কোনো 10 মিনিটমান ৰখিব আৰু টাইম লিমিট আছে বাৰু, টাইম লিমিট দিয়ে বাৰু 4:12। তাৰপিছত আৰু আপোনালোকক 10 ঘণ্টামান বেছি ৱেইট কৰি থাকে আপোনালোকে। কিন্তু আপোনালোকে যদি দিচামুখৰ পৰা আপোনালোকে দশখানা বা এনেকৈ দশখানালৈকে আপোনালোকে যাব বিচাৰে যে মাজুলী দিচামুখ ঘাটৰ পৰা আপোনালোকে যাব বিচাৰে যদি আপোনালোকে প্ৰথম 5 ফেজ আপোনালোকে যদি যাব বিচাৰে যদি আপোনালোকে তেতিয়া আপোনালোকে 9:30 ফেৰী আছে টাইম আৰু আপোনালোকৰ ছেকেণ্ড ফেৰী আছে 4:12। আপোনালোকে টাইম মিছ নকৰিব যদি আহিব বিচাৰে দিচামুখৰ পৰা যদি যাব মন যায় টাইম লিমিট আপোনালোকে চাই আহিব। আপোনালোকক ব্ৰহ্মপুত্ৰৰ মাজত যিমান পাৰে দেখাব বিচাৰিম, তাৰ পৰা আপোনালোকক দেখাব বিচাৰিম আৰু ভিডিঅ'টো হেল্ল' আপোনাৰ আৰু মই দিচামুখ কাঠত আছোঁ এতিয়া বৰ্তমান আছোঁ আৰু মোৰ লগত আছে পাপালাই মিলি। আপোনালোকে নিশ্চয় চিনি পায় পাপালাই মিলি। আপোনালোকে পাপালাই গানটো আপোনালোকে নিশ্চয় আপোনাৰ মিচিং চং আপোনালোকে নিশ্চয় শুনি পাইছে। আৰু মোৰ লগত আছে বৰ্তমান পাপালা মানে মোৰ নিজৰ মামা হয় আৰু পাপালাক মই আপোনালোকক চিনাকি কৰিব দিম আৰু আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। আৰু পাপালা মোৰ লগত আছে, পাপালাই তল দেখি আছে আৰু পাপালাক আপোনালোক চিনাকি কৰিব দিম। এই আপোনালোকে নিশ্চয় দেখি পায় মোৰ আৰু পাপালা মামা হয়, মোৰ নিশ্চয় দেখি পায়। হাই হেল্ল' আৰু মামা আপোনালোকে নমস্কাৰ। মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকে কি ক'ব বিচাৰে আৰু নতুন বছৰ 2023 চনৰ আৰু এতিয়া নৱবৰ্ষ আপোনাৰ ভোগালী বিহু উপলক্ষে আপোনালোকে কি ক'ব বিচাৰে? প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা সকলো অসমবাসীলৈ জনাইছোঁ জেএছ ব্লগৰ যোগেদি আৰু মই পাপালা আৰু আহি আছে মোৰ লিগাঙৰ আগত 2-3টা ভিডিঅ' অফিচিয়েল ভিডিঅ' আপোনালোকে পাপালা হৈ চেনেলত দেখা পাব। আৰু মামাৰ একচুৱেলি মই মামাৰ কথাটো কাটি পিনি কৈছোঁ আৰু মামাৰ ইউটিউব চেনেলো আছে ন মামা ন? আমাৰ ইউটিউব চেনেলৰ নামটো কৈ দিয়ক। পাপালা ভইচ ন আপোনাৰ মই ডিছক্ৰিপশ্যনৰ লিংকত দি দিম। অ'কে থেংক ইউ। আৰু আপোনালোকে চব চাই দিব, মামাৰ ছাবস্ক্ৰাইব কৰি দিব। মোৰ যিমানটো মোৰ ইউটিউব চেনেলৰ মোৰ লিংক আছে ন আপুনি চব ছাবস্ক্ৰাইব কৰি দিব। আৰু মামা নিশ্চয় আৰু এখেত মোৰ জোঁৱাই হয় আৰু জেএছ ব্লগ চেনেলটো সকলো অসমবাসী ৰাইজে মৰম দিয়ক আৰু ছাবস্ক্ৰাইব আৰু মামা
আৰু আপুনি গোৱামুখত এতিয়া গল্ডেন জুবলি আহি আছে আপুনি আহিব নাই যাম নিশ্চয় শ্ব' আছে আমাৰ আমি লগ পাম মামাক লগ পাম নিশ্চয় নিশ্চয় লগ পোৱাৰ আশাৰে তো সকলোৱে আশীৰ্বাদ কৰক কষ্ট কৰি চেনেলটো হেৰি কৰিছে কাম কৰিছে চ' সকলোৱে ছাপৰ্ট কৰক বুলি কৈছোঁ আৰু মামা আজি ক'ত আছোঁ আমি কৈ দিয়ক মামা দিচাং টেকেলিপেটা ঘাটত আছে মামা দেখি পাইছে আজি মামা মোক পিক আপ কৰি দিছে ইমান মৰমত মানে কি ক'ম মামাক মই একো দিব পৰা নাই মামাক নিশ্চয় লগ পাম মামাক নিশ্চয় লগ পাম মামাক নিশ্চয় ন আজি ভিডিঅ'টো আৰু আপোনালোকে চাই থাকক মই আৰু ভিডিঅ'টো একেলগে আগুৱাই যাম আমি বৰ্তমান ফেৰি ষ্টাৰ্ট দিব আৰু টাইম হৈছে আৰু এয়া মানুহবিলাক চব ৰেডি হৈ আছে আজি বাই বাই আমি গৈ আছোঁ এতিয়া ফেৰিলৈ আপুনি নিশ্চয় দেখি পাই আছে Yeah, I'm eating this. Yes, tell me. Burma, bye bye deh, Nandem. Bye bye. Bisa laku lokom no. Bisa laku lokom. Tapi mitio lokom di sini. Lok, apa lagi nih cedek? Lokpai lagi no. Mesti lagi lokpai lagi no. Ada mau message lagi kau? Gimana kau? Anybody? কিবা এটা ক'ব লাগে ন এই আজি পেৰিত গৈ আছোঁ কি নহয় এইটো কৈ ল ইমান দিনে আলয় লাষ্ট পাইছে না মোৰ বিশেষ লাষ্ট পাইছে বাৰু এতিয়া আমাৰ মই থাকি গ'ল এবাৰ মিজিং নাই যাবি নাই যাবি নাই নাযায় হ'ব বাই বৰ্তমান নিশ্চয় আপোনালোকে পেটি ষ্টাৰ্ট হ'ল এটা বাইক চাইক পূৰা গাড়ী চাড়ী ভিৰ হ'ল আৰু আমাৰ দাদা আছে ব্ৰ এই আমাৰ ব্ৰ আছে হয় ব্ৰ আজি ক'ত যাব আপুনি ধেমাজি মানে ক'ত গৈছিলে আপুনি দৰপা আছিলে ন ব্ৰ দৰপা আছিলে ন লিগিবা এতিয়া ৰিচেণ্টলি এতিয়া ক'ত গৈ আছে ধেমাজি ন এতিয়া পেৰি ষ্টাৰ্ট দিলে আপুনি নিশ্চয় দেখি পায় আমি এতিয়া আছোঁ দিচামুখ ঘাটত আপোনালোকে আৰু ভিডিঅ'টো একেলগে স্কেন নকৰে চাই থাকক লেটছ গো ইয়া আপোনালোকে দেখি পাই তাৰ পৰা ছেকেণ্ড পেৰি লাষ্ট পেৰি আহিলে আমি ইয়াৰ পৰা গৈ আছোঁ এতিয়া মাজত মানে ক্ৰচিং হৈ আছে নিশ্চয় আপোনালোকে দেখি পায় এই গৈ আছে মানে মাজত মানুহবোৰ ইয়াতো মানুহবোৰ দেখি পাই আমি গৈ আছোঁ চলো লেটছ গো যাতে ৰহো বৰ্তমান আহি এতিয়া আমি টেকেলিপটা কাট পাই গ'লো এয়া আপোনালোকে দেখি পায় আমি এতিয়া বৰ্তমান দিচামুখ ঘাটৰ পৰা এতিয়া আমি টেকেলিপটা ঘাট বুলি ক'ব পাৰে বৰ্তমান আহি পালোঁ এয়া আপোনাৰ নিজে দেখিবা বৰ্তমান পেৰিৰ পৰা মানুহবিলাক নামি আহিছে বৰ্তমান মই নামিলোঁ পেৰিত পৰাই মজা নাই মান টকা বোলে তাই
মজা লগা এই মজা 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 এই আপোনালোকে দেখি পায় ইমান দূৰৰ পৰা মানে গাঁতত মানে নাই কমেও 4 কিলোমিটাৰ ভিতৰত যাবলগীয়া হয় আপুনি দেখি পায় বাইক চলি আছে বৰ্তমান তাৰ পৰা বাইক আহি আছে হাই আপুনি নিশ্চয় দেখি পায় ইমান দূৰৰ পৰা আহি আছে আৰু ইয়াৰ পৰা নাই কিবা আৰু 2 কিলোমিটাৰ মেইন ৰাস্তা যাব লাগিব এতিয়া আমি এতিয়া জাহাবন পাৰত পালোঁ বাৰু বৰ্তমান হাই দেখিব নিশ্চয়